B.Ed সম্পৰ্কত এটি ডাঙৰ আপডেট ইতিমধ্যে আহি পৰিছে আৰু সেই আপডেটটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে সকলোৱে চাই গম পাইছে খবৰটো এনেকুৱা ধৰণৰ যে যিবিলাক প্ৰাৰ্থীয়ে B.Ed উত্তীৰ্ণ হৈছে আৰু সেই B.Ed উত্তীৰ্ণ প্ৰাৰ্থীবিলাকে এতিয়াৰ পৰা LPৰ ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব নোৱাৰিব। তেওঁলোক উচ্চ শিক্ষিত বুলি বিবেচিত হ'ব আৰু এইটো আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ ৰায় আহিছে আৰু সেই ৰায় মতে এতিয়াৰ পৰা আপাৰ প্ৰাইমেৰী হওক বা GTA হওক বা PGTA হওক সেইবিলাকৰ ক্ষেত্ৰত B.Ed উত্তীৰ্ণসকলে আবেদন কৰিব পাৰিব। কিন্তু যিবিলাকে B.Ed পাছ কৰিছে আৰু LP টেট পাছ কৰিছে তেওঁলোকে এপ্লিকেশ্যন কৰিব নোৱাৰিব। আৰু যিবিলাকে ধৰক এতিয়া LP টেট আৰু DLED পাছ কৰিছে তেওঁলোকে পাৰিব, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। কিন্তু যদি B.Ed আৰু LP টেট থাকে তেতিয়াহ'লে নোৱাৰে। কিন্তু B.Ed আৰু আপাৰ প্ৰাইমেৰী টেট হওক বা GTA হওক বা PGTA হওক সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব পাৰিব। এই খবৰটো ইতিমধ্যে যিবিলাকে LP টেট আৰু DLED উত্তীৰ্ণ হৈছে পাছ কৰি থৈছে সেই প্ৰাৰ্থীবিলাকৰ কাৰণে এইটো খবৰটো ভাল। তেওঁলোকৰ কাৰণে আচলতে এইটো বহুতেই ভাল খবৰ বুলিয়েই ক'ব লাগিব। আৰু এইটো হোৱাৰ কাৰণে এতিয়া বহুখিনি প্ৰাৰ্থিত্ব আচলতে কমিব, কাৰণ এনেকুৱা হৈছে যে বহুতৰে B.Ed আছে আৰু তেওঁলোকে LPও পাছ কৰি থৈছে। তেনেকুৱা প্ৰাৰ্থী বহুতেই আছে আৰু আগন্তুক যিটো নিযুক্তি প্ৰক্ৰিয়া হ'ব সেই প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ নিশ্চয় দেখা যাব। ঠিক আছে, আজি এইখিনিয়ে আছিলে। যদি কথাখিনি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।